নমস্কাৰ সকলোকে নিতুল অনিমা চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজি বহুত দিনৰ মূৰত যোৱা প্ৰায় এমাহমান ধৰি মোৰ অসুখ হৈ থকাৰ বাবে মই ভিডিঅ' আপলোড কৰিব পৰা নাছিলো গতিকে ভাল পালো যেতিয়া এয়া ৰেকৰ্ড কৰিছিলো আগদিনা এনেদৰে ধুমা পিতা বৰষুণ হৈছিল আমাৰ এইফালে আৰু এইফালে ৰাতিপুৱা মই এয়া চাওক আমাৰ ওচৰৰ খানা নৈখন পুৰা পানীৰে উপচি পৰিছে আৰু বহুত মানুহে এনেদৰে মাছ মাৰিছে ৰাতিপুৱাৰ সময়তে আৰু আমাৰ মানুহজনেও এনেদৰে জালেৰে মাছ মাৰিছে এয়া পুঠি মাছ আৰু মাছ কেইটা বাছিবলৈ লওঁতে এয়া বৰগী পাতি থৈ দিছিলে তাত লাগিছে এইটো কানুলি মাছ আমাৰ এইফালে কানুলি মাছ বুলি কয় এয়া মই আজি বহুত দিনৰ মূৰত বুলো বনাই দিও এয়া মাছ কাটিবলৈ লৈছো আৰু ৰেচিপিটো আপোনালোকক দেখুৱাই আছো বাৰু এয়া পুঠি মাছ কেইজনী বাছি লৈছো ধুনিয়াকৈ প্ৰথমতে মাছখিনিত নিমখ হালধি খানি লও প্ৰথমতে আমি প্ৰায় গৰমৰ দিনত মাছ এনেদৰে মানে লোকেল মাছ আনিলে খাও টেঙাৰ জুলকন গৰমৰ দিনত প্ৰায় ভাল লাগে নেমু টেঙাৰে হওক তেতেলি টেঙাৰে হওক যিকোনো টেঙাৰ জুলকন বিৰাটেই ভাল লাগে খাবলৈ বিশেষকৈ লোকেল মাছৰ সৈতে টেঙাৰ জুলৰ জুতিয়েই খুকিয়া এয়া আজিও বহুত গৰম পৰিছে এয়া মই মাছ কেইটা ভাজি লৈছো বুলো টেঙাৰ জুল অকমানে বনাও মই যেহেতু বেলেগ টেঙা খাবলৈ নোৱাৰো গতিকে নেমু টেঙাৰে মাছ বনাম বুলি ভাবিছো ৰেচিপিটো আপোনালোকৰ লগত শেয়াৰ কৰো সেইভাবে ভিডিঅ'টো ৰেকৰ্ড কৰি ৰাখিলো এয়া ধুনিয়াকৈ মাছ কেইটা ভাজিবলৈ লৈছো আৰু এইফালে নেমু টেঙা কেইটা এয়া মোৰ প্ৰসেস নেমু টেঙা ৰস উলিওৱা মই এনেদৰে গোলকৈ কাটি পিছত চামুচেৰে মানে ৰসটো উলিয়াই লও ইমান দিন ভিডিঅ' দিব পৰা নাছিলো কাৰণ মোৰ অলপতে ডাঙৰ অপাৰেচন এটা হৈ গ'ল আৰু তাৰ বাবে মই প্ৰায় ইমান দিনে ৰেষ্টতে আছিলো এতিয়া অলপ মানে ভাল পাইছো অলপ চলপ কৰিব পৰা হৈছো গতিকে আজি মই পাকঘৰত ঘুমাই টেঙাৰ জুলকনে স্টাৰ্টতে বনাই দিলো নিমু টেঙাৰে পুঠি মাছৰ জুল আপোনালোকৰ লগতো শেয়াৰ কৰো বুলো ভিডিঅ'টো তাৰ বাবে ৰেকৰ্ড কৰি থৈ দিলো গতিকে চাই থাকক কেনেদৰে বনাও এয়া মাছখিনি ভাজি ললো এয়া চাউলখিনি তিয়াই থৈ দিছো আৰু নিমু টেঙা ৰসখিনি উলিয়াই লৈছো একেবাৰে সিম্পল হয় এইফালে কেইটামান হৰহকৈ কেঁচা জলকীয়া কাটি লৈছো আৰু অলপ হৰহকৈ পিয়াজ লৈছো আৰু মেইন বস্তুটো হৈছে আমাৰ নৰসিংহ পাত কিয়নো নৰসিংহ পাতৰ বাবে টেষ্টটো বেছি ধুনিয়া হয় আৰু এয়া মাছ ভজা তেলতেই মই পাঁচফোৰণ কেইটা দি দিছো তাৰ পিছতে কেঁচা জলকীয়া কেইটা আগতে দিছো অকনমান ভাজ খাবলৈ বুলি আৰু ইয়াৰ পিছতে পিয়াজখিনি দি দিলো আৰু পিয়াজ জলকীয়া এইখিনি অলপমান সময় ভজা হোৱাৰ পিছতে নৰসিংহ পাত কেইটাও ইয়াত মানে ভাজি লম অকনমান আমি গৰমৰ দিনত এনেদৰে প্ৰায়েই নিমু টেঙাৰে মানে টেঙাৰ জুলকন বনাই খাও আৰু দেহৰ কাৰণেও ভাল নিমু টেঙা আৰু এয়া হৈছে কাজি নেমুৰে বনাবলৈ লৈছো আজি টেঙাৰ জুলকন এয়া নৰসিংহ পাত কেইটাও দি দিছো একেবাৰে সিম্পল হয় একো মছলা নালাগে অকল পিয়াজ জলকীয়া পাঁচফোৰণ আৰু নৰসিংহ পাতটো হলেই হল আৰু ইয়াৰ পিছতে ইয়াতে মই পানী দি দিলো ইয়াতে নিমখ হালধি আগতীয়াকৈ একো দিয়া নাই মই পানীখিনি দি ললো ইয়াৰ পিছত ইয়াতে নিমখ দিম সোৱাদ অনুসৰি আৰু নিমু টেঙাৰ ৰসখিনি ইয়াতে এনেদৰে চালনীৰে চালি দিছো
চাকি দিছোঁ কিয়নো যাতে গুটিখিনি নেমু টেঙাৰ গুটিখিনি ইয়াতে পৰি নাযায়। আৰু এয়া সোৱাদ অনুসৰি নিমখ দিছোঁ। নিমখ অলপ সৰহকৈ দিব লাগিব কিয়নো টেঙাৰ জোল বুলিলে নিমখটো কম হৈ যায় প্ৰায়েই। এয়া মই 3 চামুচমান নিমখ দি দিছোঁ। আৰু সেইফালে মানে পানীখিনি উতল খাবলৈ দি পানী মানে জোলকণ উতল খাবলৈ দি এয়া চাউলৰ গুড়িখিনি গ্ৰাইণ্ড কৰি ল'লোঁ। আৰু উতল খোৱাৰ পিছতে ইয়াতে চাউলৰ গুড়িখিনি ধুনীয়াকৈ লাৰি লাৰি এনেদৰে দি দিছোঁ। পাউডাৰ মানে চাউলৰ গুড়ি পাউডাৰ নাছিলে, এনেদৰে অকণমান চাউল যিহেতু মিক্সিত ভালদৰে গ্ৰাইণ্ডো নহয়, এনেদৰে পানী দি গ্ৰাইণ্ড কৰি লৈছোঁ। আৰু এইফালে এতিয়া হালধিৰ গুড়ি দিছোঁ। এতিয়াহে আহিছে আচল কালাৰটো, মানে জোলৰ কালাৰ। তেতিয়াতো পানী পানী হৈ আছিলে। আৰু এতিয়া ইয়াতে লোকেল মাছখিনি, পুঠি মাছখিনি ইয়াতে এনেদৰে দি দিম। আৰু মাছখিনি দিয়াৰ পিছতে আৰু 2 উতলমান ভালদৰে খাবলৈ দিম। উতল খালেহে টেঙাৰ জোলৰ সোৱাদ বেছি। আপোনালোকে কোনে কোনে বাৰু গৰমৰ দিনত টেঙাৰ জোলকণ খাই ভাল পায় জনাবচোন কমেণ্টত। ভিডিঅ'বোৰ ইমান হেঁপাহেৰে বনাওঁ, কিয় জানো ভিউজ নাহে ভিডিঅ'বোৰত। চাগে কোৱালিটি ভাল নহয় আৰু ভিডিঅ'বোৰ প্ৰায় নাচায়েই বেছি সময়, যিহেতু ইয়াতে গম পোৱা যায় কোনে কিমান সময় চায়। আৰু এয়া জোলকণ উতল খোৱাৰ পিছতে এয়া আমাৰ চুকা শাক আনিছিলে, শেষত বোলো চুকা শাকৰ পাত কেইটামানো পেলাই দিওঁ। এনেদৰে মোহাৰি লৈ ধুই মেলি মোহাৰি লৈ এনেদৰে জোলকণত দি দিছোঁ কিয়নো পাত যিহেতু পমি যাব। আৰু এয়া আমাৰ পুঠি মাছৰে সৈতে কাজি নেমুৰ জোলকণ ৰেডি খাবলৈ। আৰু গৰমৰ দিনত এনেদৰে বনাই খাব, দেহা মন শীতল পৰি যাব। প্ৰায়ে খাব লাগে এনেদৰে গৰমৰ দিনত বিশেষকৈ। আৰু এনেদৰেই আজিৰ ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আজিৰ ভিডিঅ'টো ইমানেই। পিছলৈ অন্য এটা ৰেচিপি ভিডিঅ'ৰে লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।